প্ৰত্যেকে তোমাৰ সাহায্য জীৱন আছে তথাপি প্ৰভু তোমাৰ আশীৰ্বাদ আৰু প্ৰতিপালিত কৰি কংস আৰু অসুৰৰে এই ধৰিত্ৰীৰ বুকুত যি তাণ্ডৱলীলা সৃষ্টি কৰিছে সেই অত্যাচাৰত এই ধৰিত্ৰীয়ে এক মুহূৰ্ত স্থিৰ থাকিব নোৱাৰা হৈছে প্ৰভু সেই অনাদি অনন্ত তুমি যদি সকলোৰে ধৰিত্ৰীৰ পৰিত্ৰাণৰ কথা চিন্তা নকৰা তেনেহ'লে এই বসুন্ধৰা সৃষ্টিৰ অটল গহ্বৰত লীন হ'ব লাগিব প্ৰভু সঁচা প্ৰভু ধৈৰ্য্যে কোৱা সকলো কথা তাৎপৰ্যপূৰ্ণ প্ৰভুৰ আদেশ মতে স্বয়ং এই প্ৰজাপতি সেইবিলাকৰ ভিতৰত কিছুমান ইমান জীৱন্ত হৈ উঠিছে যে তাত ধৰিত্ৰীয় স্বয়ং বনবায়ু সৰহৰি বৰ্তমান হৈছে ইয়াৰ এটা ব্যৱস্থা সোনকালে নকৰিলে আপোনাৰ সৃষ্টি পাতনি মূল লক্ষ্য একেবাৰে লোপ পাব ধৰিত্ৰীৰ যুগ দেখি আমি সকলো নিয়মে থাকিবলগীয়া হৈছে ইয়াৰ কাৰণে জগতৰ স্থিৰতা কৰ্তব্য আহি গৈছে প্ৰভু এই বিষয়ে মোৰ ক'ব লগা একোৱেই নাই সংসাৰৰ অধিকাৰী হিচাপে নিৰূপণ কৰা হৈছিল যদি এই জীৱন স্ব-ইচ্ছাৰে কোনো কামেই কৰিব নোৱাৰে সকলোৰে গাতে তুমিয়েই কৰিলা আমিও তথাপি প্ৰভু ধৰিত্ৰী দুখ দেখি মনত এনে ভাৱ হৈ যায় এক মিনিটতে এই সংসাৰ কৰ্তা উদ্ভয় হৈ এই অহংকাৰী অত্যাচাৰীসকলক এখনৰ পৰা সংহাৰ কৰি Lord.
আমাকে প্রতীক্ষা করা। প্রভু তোমার ধর্মপথ অবলা ধরে দিয়ে নিজের পরিণামাবধি আবেদন করছে, তার বিষয়ে কি কোনো চিন্তা করো? এইবার মনে কিছুমান খেল অবলম্বন করি, যার সেই দৈত্যপূর্ণ ভালো